বছৰটোৰ প্ৰথম সূৰ্যগ্ৰহণ লাগিব 10 জুনত। 10 জুনত সূৰ্যগ্ৰহণ লাগিব। 2021 প্ৰথমটো সূৰ্যগ্ৰহণ লাগিব। দ্বিতীয়টো সূৰ্যগ্ৰহণ বছৰৰ শেষৰ 4 ডিচেম্বৰত লাগিব আৰু ভাৰতত আংশিক ৰূপত দেখা পোৱা যাব সূৰ্যগ্ৰহণ। 5 ঘণ্টা ধৰি অব্যাহত থাকিব এই সূৰ্যগ্ৰহণ আৰু দুপৰীয়া 1:42 লাগিব সূৰ্যগ্ৰহণ। সন্ধিয়া 6:41 অন্ত পৰিব এই সূৰ্যগ্ৰহণ। এক ভয়াবহ দৃশ্য। বিদ্যালয় চৌহদত উদ্ধাৰ হ'ল 215টা শিশুৰ মৃতদেহ। গাৰ-নোম শিয়ৰি উঠা এক ঘটনা। এখন বিদ্যালয়ৰ চৌহদত উদ্ধাৰ হৈছে 215টাকৈ মৃতদেহ, যি ঘটনা এতিয়া বহু লোকৰে হৃদয় কঁপাই তুলিছে। এই ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে কানাডাৰ এখন বিদ্যালয়ত। কবৰ দিয়া অৱস্থাত উদ্ধাৰ এই শ শিশুৰ মৃতদেহ, যিখন বিদ্যালয়ৰ চৌহদত এইদৰে 215 শিশুৰ মৃতদেহ উদ্ধাৰ হৈছে। সেই বিদ্যালয় এটা সময়ত কানাডাৰ ভিতৰতে অন্যতম আৱাসিক বিদ্যালয় হিচাপে নাম আছিল। সমগ্ৰ দেশৰে শিক্ষাৰ্থী এই বিদ্যালয়ত পঢ়িবলৈ আহিছিল। এনেদৰে বৃহৎ সংখ্যক শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাক চাই চৌহদৰ ভিতৰত অন্য ঠাইত আৰু শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে বুলি ব্যক্ত কৰিছে উদ্ধাৰকাৰী দলে। এই বিদ্যালয়ত অতি কঠোৰ শাসন চলিছিল। কেৱল ইংৰাজী ভাষাৰ ব্যৱহাৰ হৈছিল। কোনোৱে যদি ইয়াৰ বাহিৰে অন্য ভাষাৰ ব্যৱহাৰ কৰিছিল তেন্তে সেই শিশুৰ ওপৰত বৰ্বৰ অত্যাচাৰ চলিছিল, যি অত্যাচাৰৰ ফলত 6000ৰো অধিক শিশুৰ মৃত্যু হোৱা বুলি তথ্য পোৱা যায়। আনকি শিশুৰ ওপৰত যৌন নিৰ্যাতনো চলাৰ প্ৰমাণ পোৱা গৈছিল, যাৰ বাবে 2008 চনত কানাডা চৰকাৰে সংসদৰ ওচৰত ক্ষমা বিচাৰিছিল। এইদৰে বৃহৎ সংখ্যক শিশুৰ মৃতদেহ উদ্ধাৰ হোৱা দেখি বৰ্তমানৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডেও দুখ প্ৰকাশ কৰি কয় যে ই দেশৰ সকলোতকৈ ক'লা অধ্যায়। 15 জুনৰ পূৰ্বে অসমত আনলক ঘোষণা কৰাৰ সম্ভাৱনা নাই। অহা 15 জুনৰ পূৰ্বে ৰাজ্যত আনলকৰ সম্ভাৱনা নাই। শনিবাৰে গুৱাহাটীত আয়োজিত এখন সংবাদ মেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰি দিয়ে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে অহা 7 জুনলৈ ৰাজ্যত ক'ভিড পৰিৱেশ কিছু চাম কাটিব বুলি আশা কৰা হৈছে। অহা 5 জুন পৰ্যন্ত ৰাজ্যখনত বাধা নিষেধ বাহাল আছে। 5 জুনৰ পাছতহে বাকী কথা ক'ব পৰা যাব। অৱশ্যে অহা 15 জুনৰ আগত দেখাকৈ আনলক সম্ভৱ হ'ব বুলি তেওঁ নাভাবে। সংবাদ মেলখনত তেওঁ আৰু কয় যে ৰাজ্যত ক'ভিড আক্ৰান্তৰ হাৰ 2 পৰা 3% নামি আহিলেহে পৰিস্থিতি নিয়ন্ত্ৰণত আহিছে বুলি ক'ব পৰা যাব। অৱশ্যে পূৰ্বৰ তুলনাত ক'ভিড পৰিস্থিতি বৰ্তমান প্ৰত্যেক দিনে উন্নত হোৱাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে গুৱাহাটীত 1600ৰ পৰা আক্ৰান্তৰ সংখ্যা এতিয়া 500লৈ নামিছে। যোৱা দিনকেইটাত আক্ৰান্তৰ সংখ্যা মহানগৰীত 1100লৈ কমিল। সেইদৰে ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা 6500ৰ পৰা 5400লৈ নামিছে, অৰ্থাৎ ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা 1000লৈ হ্ৰাস পাইছে। ক'ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা 5-6 দিনৰ ভিতৰত নিম্নগামী হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। ভেকচিনৰ প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে চৰকাৰৰ প্ৰতিদিনে 1 লাখ লোকক ভেকচিন দিয়াৰ ক্ষমতা আছে যদিও প্ৰতিদিনে 60,000 লোকক দি থকা হৈছে। ইতিমধ্যে ৰাজ্যখনত 40 লাখৰো অধিক লোকক ভেকচিন দিয়া হৈছে। গুৱাহাটী মহানগৰীত বসবাস কৰা 12 লাখ লোকৰ ভিতৰত 5 লাখ লোকক ইতিমধ্যে ভেকচিন দিয়া হৈছে। অহা 15-20 দিনৰ ভিতৰত এই সংখ্যা আৰু বৃদ্ধি পাব। এই সম্পৰ্কত তেওঁ আৰু কয় যে ভাৰত চৰকাৰে জনোৱা অনুসৰি চলিত মে' মাহত দেশত 7 লাখ ভেকচিন উৎপাদন হৈছে। অহা জুন মাহত 8ৰ পৰা 9 লাখ ভেকচিন উৎপাদন হ'ব। জুলাই মাহত ভেকচিনৰ উৎপাদন দুগুণ হ'ব। সেয়েহে জুনৰ পৰা জুলাইৰ ভিতৰত ভেকচিন পৰ্যাপ্ত হ'ব। অহা ডিচেম্বৰ মাহৰ ভিতৰত দেশৰ প্ৰতিগৰাকী লোকে ভেকচিনৰ 2টাকৈ ড'জ পাব। ভেকচিনৰ দ্বিতীয় ড'জ নোপোৱা বুলি একাংশই কৰা অভিযোগৰ প্ৰসংগত তেওঁ কয় যে কোভিচিল্ডৰ ক্ষেত্ৰত প্ৰথমটো ড'জ লোৱাৰ 3 মাহৰ পাছত দ্বিতীয়টো ড'জ ল'ব লাগে। কোভাক্সিনৰ ক্ষেত্ৰত 28 দিনৰ পৰা 42 দিনৰ ভিতৰত দ্বিতীয়টো ভেকচিন ল'ব লাগে। কিন্তু বহুতে প্ৰথমটো ভেকচিন লোৱাৰ 28 দিন হোৱাৰ লগে লগে দ্বিতীয়টো ভেকচিন বিচাৰে, অৰ্থাৎ দ্বিতীয়টো ড'জৰ বাবে 42 দিন পৰ্যন্ত সময় থাকে। এটা লিচুও হ'ব পাৰে মৃতদূত। টিয়কত এটা লিচুৱে পাণ ল'লে 16 বছৰীয়া যুৱতীৰ। দেওবাৰে পুৱাই টিয়কত এটা লিচুৱে কাল হৈ পৰিল এগৰাকী 16 বছৰীয়া যুৱতীৰ বাবে। এতিয়া আম লিচুৰ বতৰ। ডাল ভৰি ভৰি পকিছে মঙহাল লিচু। লিচু সকলোৰে প্ৰিয়। দেখিলেই জিভাৰ পানী পৰে পকি ৰঙা হৈ থকা লিচুবোৰ। কিন্তু সকলোৰে প্ৰিয় এইবিধ বতৰৰ ফলো কেতিয়াবা হৈ পৰে ঘাতক।
দেওবাৰে পুৱাই টিয়কত এটা লিচুৱে কাল হৈ পৰিল এগৰাকী 16 বছৰীয়া যুৱতীৰ বাবে। টিয়ক আৰক্ষী থানাৰ অন্তৰ্গত কাকজান সোণাৰী গাঁৱৰ জিতেন বৰুৱা নামৰ লোকজনৰ কন্যা প্ৰিয়া বৰুৱাই পিতৃয়ে বজাৰৰ পৰা অনা এটা লিচু খাওঁতে সংঘটিত হ'ল এক মৰ্মান্তিক ঘটনা। হঠাৎ লিচুটো ডিঙিত লাগি ধৰে যুৱতীগৰাকীৰ। পৰিয়ালৰ লোকে ঘৰতে চেষ্টা কৰি লিচুটো উলিয়াবলৈ সক্ষম হয় যদিও উশাহ লোৱাত কষ্ট পোৱাত ততালিকে লৈ যায় চিকিৎসালয়। কিন্তু চিকিৎসালয় গৈ পোৱাৰ পূৰ্বেই মৃত্যুক সাৱটিব লগা হয় যুৱতীগৰাকীয়ে। সামান্য এটা লিচু যুৱতীগৰাকী মৃতদূত হৈ পৰা ঘটনাক লৈ সমগ্ৰ অঞ্চলটোতে এতিয়া শোকৰ ছাঁ পৰিছে। 15 আগষ্টৰ ভিতৰত অসমৰ মুঠ জনসংখ্যাৰ 30% টীকাকৰণৰ লক্ষ্য চৰকাৰৰ। যদিহে ভেকচিন উপলব্ধ থাকে তেন্তে অসম চৰকাৰে 15 আগষ্টৰ ভিতৰত ৰাজ্যখনৰ 3.2 কোটি জনসংখ্যাৰ 30% টীকাকৰণ কৰাৰ লক্ষ্য বান্ধি লৈছে। দেওবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়। তেওঁ কয় যে ৰাজ্যখনত 18ৰ পৰা 44 বছৰ বয়সৰ লোকৰ বাবে মাত্ৰ 20,000ৰ পৰা 25,000 পালিহে ভেকচিন উপলব্ধ আছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় পৰিদৰ্শন কৰি শৰ্মাই কয় যে তেওঁ 2টা ভেকচিন উৎপাদক কোম্পানীৰ বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰিছে, যিসকলে 18ৰ পৰা 44 বছৰ বয়সৰ বাবে জুন মাহত 7 লাখ পালি প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে। 2টা কোম্পানীয়ে জুন মাহত 7 লাখ ভেকচিন প্ৰেৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছে, কিন্তু তেওঁলোকে কোনো তাৰিখ দিয়া নাই, মুখ্যমন্ত্ৰী শৰ্মাই সাংবাদিকক কয়। মুখ্যমন্ত্ৰীয়ে কয় যে অহা মাহৰ প্ৰথম সপ্তাহলৈকে এই বয়সৰ লোকসকলৰ টীকাকৰণৰ গতি লেহেমীয়া গতিত চলিব। তেওঁ লগতে 5-6 জুনৰ ভিতৰত ভেকচিন আহিব বুলি আশা প্ৰকাশ কৰিছে। শৰ্মাই কয় ৰাজ্যখনে 15 আগষ্টৰ ভিতৰত ইয়াৰ জনসংখ্যাৰ 30% টীকাকৰণ কৰাৰ লক্ষ্য বান্ধি লৈছে যদিহে প্ৰয়োজনীয় পালি উপলব্ধ হয়। তেওঁ কৈছিল যে ৰাজ্যখনত টীকাকৰণ অভিযান মে' মাহতকৈ জুনত 30% আৰু জুলাইত 50% বৃদ্ধি কৰা হ'ব। বিপদত এতিয়া বাবা ৰামদেৱ। যোগগুৰুৰ বিৰুদ্ধে 1 জুনত দেশজোৰা বিক্ষোভ। বাবা ৰামদেৱৰ এলোপেথি চিকিৎসা বিতৰ্কৰ অন্ত ক'ত? যোগগুৰু বাবা ৰামদেৱৰ সন্মুখত ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ পিছত এইবাৰ থিয় হৈছে ফেডাৰেশ্যন অফ অল ইণ্ডিয়া মেডিকেল এছ'চিয়েশ্যন। সংস্থাটোৱে বাবা ৰামদেৱে সস্তীয়া প্ৰচাৰৰ বাবে আধুনিক চিকিৎসা ব্যৱস্থাক ধাৰাসাৰ আক্ৰমণ কৰি আছে বুলি উল্লেখ কৰি তেওঁক ক্ষমা খোজাৰ দাবী জনাইছে। আনহাতে আন এটা সংগঠন ফেডাৰেশ্যন অফ ৰেচিডেণ্ট ডক্টৰ্ছ এছ'চিয়েশ্যনে 1 জুনত ৰামদেৱৰ এলোপেথি চিকিৎসা পদ্ধতিক লৈ কৰা মন্তব্যৰ বিৰুদ্ধেও দেশজুৰি বিক্ষোভ প্ৰদৰ্শন কৰিব। এই দিনটো কলা দিৱস ৰূপে সংস্থাটোৱে পালন কৰিব বুলি জানিব পৰা গৈছে। RDA ৰাইজৰ সন্মুখত বাবা ৰামদেৱক চৰ্তহীন ক্ষমা খোজাৰো দাবী জনাইছে। উল্লেখ্য যে শেহতীয়াকৈ বাবা ৰামদেৱে এলোপেথি ঔষধৰ ওপৰত বিতৰ্কিত মন্তব্য দিয়াৰ লগতে ডক্টৰ তথা আধুনিক চিকিৎসা বিজ্ঞানক ধাৰাসাৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে। আজি এই অভিনেতা আমিৰ খানকো বিতৰ্কৰ মাজত টানি আনে। প্ৰধানমন্ত্ৰীৰ ভৰিও চুব পাৰোঁ কিন্তু অপমান সহ্য কৰিব নোৱাৰোঁ। মোদী মমতাৰ সাক্ষাতক লৈ হোৱা বিতৰ্কত মমতাৰ মন্তব্য উজাৰিলে ক্ষোভ। প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ বৈঠকত বিজেপি নেতা আৰু ৰাজ্যপালক আমন্ত্ৰণ কৰাৰ বাবেই ক্ষুব্ধ হৈছিল বুলি ক্ষোভ উজাৰিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ইয়াজ ঘূৰ্ণীক লৈ সূচীবদ্ধ কৰি থোৱা পৰ্যালোচনা বৈঠক বৰ্জন কৰিছিল পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। মমতাই বৈঠক বৰ্জন কৰাৰ পাছতে সমগ্ৰ দেশত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়া। বিজেপিয়ে চোকা বাক্যবাণীৰে থকা চৰকা কৰে মমতাক। দেশজুৰি বিতৰ্কৰ পাছতে শনিবাৰে মমতাই ক'লে, যদি মোৰ ৰাজ্যৰ মানুহৰ কল্যাণৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁ ভৰিও চুব ক'লেহেঁতেন তেনেহ'লে মই তেওঁ ভৰি চুলোহেঁতেন, কিন্তু মোক অপমান কৰিব নোৱাৰিব। প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ বৈঠকত বিজেপি নেতা আৰু ৰাজ্যপালক আমন্ত্ৰণ কৰাৰ বাবে ক্ষুব্ধ হৈছিল বুলি ক্ষোভ উজাৰিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। মুখ্যমন্ত্ৰী মমতাই পশ্চিম বংগৰ মুখ্য সচিব আলাপান বন্দ্যোপাধ্যায়ক বদলি নকৰি পুনৰ ৰাজ্যখনলৈ ঘূৰাই পঠিয়াবলৈও প্ৰধানমন্ত্ৰী মোদীক আহ্বান জনায়। জানিব পৰা মতে বৈঠকলৈ অহা পশ্চিম বংগৰ ৰাজ্যপালকে ধৰি বিজেপি নেতা কেইগৰাকীক অযথা আধা ঘণ্টাৰো অধিক সময় অপেক্ষা কৰাই ৰাখিছিল মমতা বেনাৰ্জীয়ে। ইমানেই নহয়, কোঠাত প্ৰৱেশ কৰিয়ে মাত্ৰ কেইমিনিটমান থাকি প্ৰধানমন্ত্ৰীক ক্ষয় ক্ষতিৰ নথি পত্ৰৰ টোপোলা এটা দি ওলাই গৈছিল হেনো মুখ্যমন্ত্ৰী মমতা। আনকি সেই সময়ত ঘূৰ্ণীৰ ফলত হোৱা ক্ষয় ক্ষতিৰ ডিজিটেল উপস্থাপনৰ কাম কৰাটো হকা বাধা দিছিল হেনো মমতাই। একাংশই চৰ্চা কৰা মতে মমতাৰ খং উঠাৰ কাৰণ হ'ল নন্দীগ্ৰামত যাৰ হাতত নিৰ্বাচনত পৰাজিত হৈছিল সেই শুভেন্দু অধিকাৰীকো আমন্ত্ৰণ কৰা হৈছিল বৈঠকত।
শুভেন্দু অধিকাৰী বংগ বিধানসভাৰ বিৰোধী দলৰ নেতা আছিল।